কি কৰি আছে আপোনালোকে এয়া দেখিছেনে মোৰ সেই লাল মুনাটো মই লৈ লৈছো আৰু এই লাল মুনাটোত কিনো এনেকুৱা এটা বস্তু আছে আপোনালোকক দেখুৱাম দেই যিটো বস্তু আজিকালি বান্দৰৰ উপদ্ৰৱত মানে নথকা হৈছে মই এতিয়া সেই বস্তুটো উলিয়াইছো দেই আপোনালোকক দেখুৱাম এইটোৱে হৈছে সেই বিখ্যাত বস্তুটো এয়া দেখিছেনে এয়া এয়া লাল মুনাটোত মই এয়া আম আনিছিলোঁ সেইখিনি মই এতিয়া ইয়াত উলিয়াই ল'ম ভালদৰে ধুই ল'ম ইমানেই বান্দৰ আজিকালি বান্দৰৰ উপদ্ৰৱত আমাৰ ইয়াত ভালকৈ শাক পাচলি এটা কৰিব নোৱাৰা হ'ল মানুহে ঘৰৰ ফল মূল এটা নথকা হ'ল মোৰ মাৰ ঘৰততো এনেকুৱা হয় ডালিম এজোপা কলিয়াই ইমানটোমান হয়গৈ একদম আহি খাই থৈ যায়হি তেনেকুৱা গম পায়নে আৰু এইবোৰ ফল মূলটো বাদেই দিয়ক জলকীয়াটোও তত নাপায় ইমানেই মানে বান্দৰৰ উপদ্ৰৱ আৰু সব জেগাতে ইমানেই বান্দৰ হৈছে এটা সময়ত গোটেইখন অভয়াৰণ্য হ'ব যেন লাগিছে আৰু দেই জাজিলৈ গৈছিলোঁ যে জাজিৰপৰা আনিলোঁ কেজি 50 টকাকৈ লৈছে মই বোলো সৰহকৈ ল'ম 40 টকাকৈ লওঁ নাই নকমালে তেওঁলোকেও কিনি আনিছোঁ বুলি ক'লে এয়া দেখিছেনে এইখিনি আম এতিয়া মই এইখিনি ভালদৰে ধুই ল'ম ভালদৰে ধুই তাৰ পাছতে কাটি নিমখত দুদিন থৈ দিম 2 বা 3 দিন আমকেইটা ভালদৰে ধুই ল'লোঁ এতিয়া গোটেইখিনি নাকাটো ইয়াৰে মই কেইটামান ৰাখি দিম সেইকেইটা মই অলপ বেলেগ এটা ষ্টাইলত বনাম এতিয়া মই কাটি লওঁ দেই কেনেকুৱা ওলাই নাজানো তেওঁলোকেতো আচাৰ বনাবলৈ ভালেই হ'ব বুলি কৈছে সেইটো কাৰণে মই আনিলোঁ এতিয়া মই কাটি চাওঁ কেনেকুৱা হয় এয়া ভালেই ওলাইছে দেই ধুনীয়াকৈ এইকেইটা কাটি লওঁ আপোনালোকে আচাৰ বনালে নে নাই মই আকৌ ভাবিছিলোঁ এবাৰ আম নাপামেই নেকি আজিকালি কি হয় কিছুমান মানুহৰ ঘৰত থাকে কিন্তু বান্দৰ ইমানেই হয় যে তেওঁলোকে বিকি দিয়ে আগতেতো এইবোৰ বিকা বিকি চিষ্টেম নাছিলে আজিকালি মানে বান্দৰৰ উৎপাতত কলিতে বিকি দিয়ে এইখিনি দেখিছেনে সৰু সৰুকৈ এনেদৰে কাটি ল'লোঁ এতিয়া ইয়াত নিমখ দি দিম ডাঙৰ এটা বৈয়ামত এনেদৰে আমখিনি সৰু সৰুকৈ কাটি ল'লোঁ তাৰ পাছত ইয়াত মই নিমখ দি দিলোঁ নিমখখিনি দিয়াৰ পাছত 2 বা 3 দিনৰ কাৰণে ৰাখি দিম ইয়াৰ পাছৰখিনি আপোনালোকক দেখাম দেই